নমস্কাৰ, আসাম গ্ৰুপত এগ্ৰি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এই পানীখিনি দেখিছে, বানপানী সোমাই কেনে নষ্ট হৈ গ'ল। এই পানীখিনি ইয়াক কি উপায় আছে জনাবচোন, ভাল কৰিব পৰা। আগতে দিছিলোঁ, আগতে পান খেতিৰ কাৰণে কি কৰিলে ভাল হ'ব, আগতে এটা ভিডিঅ' দিয়া আছিল। এতিয়া এইটো দিছোঁ, পানীখিনি গোটেই পানী হৈ মৰিয়ে থাকিলে। বাচি আছে এইবিলাক অলপ এইবিলাক চব পাতবিলাক জয় পৰি গ'ল। লতাবিলাক ঠিক হৈ আছে নে লতাবিলাক বেলেগত ৰুলে ভাল হ'ব নে এনেকৈ আকৌ যি থাকিব তাকে কমেণ্ট কৰি জনাবচোন, নে কি কৰিলে ভাল হ'ব। যিবিলাকে পাণ বিষয়ে জানে জনাব। আগৰ ভিডিঅ'টো চাব, কিমান ধুনীয়াকৈ মোৰ পাণ উঠিছিলে। এতিয়া এইবিলাক চব বৰবাদ হৈ গ'ল, পানী ইমানলৈকে পাই গৈছে। এতিয়া কমিলে পানী অলপ। মানুহে কৈছিলে নলোৱালে ভাল হ'ব, সেইটো কাৰণে সোমোৱা নাই, তথাপিও গেলি গৈছে পাতবিলাক, চব বৰবাদ হৈ গ'ল। আজি ভিডিঅ'টো বেছি দীঘল নহয়, গতিকে জনাব কিমান ধুনীয়া হয় পানীবিলাক, কি কৰিলে ভাল হ'ব, কেনেকৈ যতন ল'লে ভাল হ'ব জনাব। এইবিলাক চব মৰি গ'ল, পানীবিলাক অৱস্থা বেয়া হৈছে। আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব কিমান ধুনীয়াকৈ পাণবিলাক উঠিছিলে। এইখিনি চব আগৰ পাণ কিমান ধুনীয়াকৈ উঠিছিলে, ইমান ধুনীয়া হৈছিলে, জোপোৱা হৈছিলে, লতাবিলাক কিমান ধুনীয়াকৈ বগাইছিলে। আৰু এতিয়া এইবিলাক গোটেই বানপানীয়ে মাৰি পেলালে। ইমান ধুনীয়াকৈ উঠা পাণখিনি নাইকিয়া হৈ থাকিলে। দেখিছেনে আপোনালোকে কিমান ধুনীয়াকৈ জোপোহা আছিলে, লতাবিলাক ইমান ধুনীয়া বগাইছিলে। এইখিনিকে দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া এইখিনি চব কিমান বেয়া হৈ গৈছে। বানপানী অহাৰ লগতে চব ধ্বংস কৰি পেলাই। ইমান ধুনীয়া উঠি অহা পানীখিনি ধ্বংস হৈ গ'ল। মই দেখিছেনে কিছুমানক কিমান ধ্বংস হৈ গৈছে বস্তুবিলাক বানপানীৰ কাৰণে। তথাপিও আশা কৰোঁ যদি বানপানী হোৱা এই পানীখিনি ভাল হয় জনাব তাৰ বিষয়ে। এতিয়া এই বানপানী হোৱা পানীখিনি চব কেনেকুৱা বেয়া হৈছে। ইমান ধুনীয়াকৈ বান্ধি দিছিলোঁ, আপোনালোকৰ পৰা সহায়ো পাইছিলোঁ, যাতে পাণবিলাক কি সাৰ দিলে বা কেনেকৈ যতন ল'লে ভাল হ'ব সেইমতে কৰিছিলোঁ। কিন্তু বানপানী সোমাই অৱস্থা বেয়া কৰিলে পাণবিলাক। আগতে হোৱা নাছিলে, এবাৰ প্ৰথম হৈছে। পূৰা অৱস্থা বেয়া, পাণ গোটেই 40-50 জোপামান আছিলে, চব চফা হৈ গ'ল। এতিয়া আপোনালোকে আকৌ সহায় কৰে যাতে কমেণ্ট কৰি জনাব, কি ধৰণে ইয়াক আকৌ প্ৰতিপালন কৰিলে ভাল হ'ব তাৰ বিষয়ে জনাব। নে এনেকৈ থ'লে ভাল হ'ব, নে ভাল কৰিলে ভাল হ'ব। এইজোপা পাণ অকণমান ভাল মিয়ে দেখিছোঁ, এইজোপা চব কিমান ধুনীয়াকৈ বগাইছিলে গছত, হেৰিয়ত এইটো কি কয় বাঁহত দিয়া হৈছিলে, ইমান ধুনীয়াকৈ বগাইছিলে ওপৰলৈকে। এইবিলাক চব মৰি গ'ল, এইবিলাক চব সেইবিলাক দেখিছে ইমান ধুনীয়া চব যদি একো এটা কৰিব ন কিটো হ'ব। প্লিজ আপোনালোকে সহায় কৰিব যাতে এইখিনি আগখিনি কাটি বেলেগৰ ৰুলে ভাল হ'বনে, নে কি পদ্ধতিটো পচালে ভাল হ'ব আকৌ ৰোপণ কৰিব পৰাকৈ, বা এইখিনি নেবাচিবই নে এনেকৈ থাকিলে আকৌ বাচিব। ইয়াক কি ধৰণে নিৰাময় কৰিলে ভাল হ'ব জনাব প্লিজ। থেংক ইউ। আৰু ভিডিঅ'টোতো ভাল লাগিবলগীয়া নাই, গোটেই বেয়াই হৈছে। গতিকে মোৰ এইটো নতুন চেনেল হয়, ছাবস্ক্ৰাইব যাতে কৰি দিয়ে সেয়াই আপোনালোকলৈ অনুৰোধ থাকিলোঁ। ধন্যবাদ।